কথা নকবি এনেকৈ দিদি নকবি তেনেকৈ গুলিয়াই দিমে ঐ মোক আলুগুটি লাগিবই। ঐ ঘৰৰ চুকত কোনে আছ? ওলাই আহ, নহ'লে মই যদি বিচাৰিব লাগে নহয় তহঁতে ভয় পাদুৰি আৰু ভয় পাদুৰা হবি, আৰু মোৰো কষ্ট হ'ব তহঁতক বিচাৰিবলৈ। মোক ইমান কষ্ট নিদিবি দেই তহঁতে, মই বহুত দুৰ্বল হৈ আছো। কালি চুৰেণৰ দোকানত চাহ খাই পেলাই টকা দিব নোৱাৰাৰ কাৰণে তাৰ ঘৈণীয়ে কুকুটিয়ে বৰ বেয়াকৈ কচু গছৰ ঠাৰিয়েদি মাৰিলেও। ওলাই আহ, কোনে ক'ত আছ জল্দি জল্দি। ঐ দিদি, তই মোক দেখা দিয়া নাই যে? তই ৰচোন ৰ, তই কি মোক ভয় খোৱা নাই নেকি? তই কোনো তোক ভিখাৰী যেনহে লাগিছেচোন। কি কৈছ তই এইবোৰ? মানুহে শুনিলে কি বুলি ক'ব? মই কোন তই সঁচাই চিনি পোৱা নাই নে? নাই, কোননো তই? মই যুগ্নু গুণ্ডা। যেতিয়া ৪-৫ কিলোমিটাৰ দূৰলৈকে কোনোবা ঘৰত সৰু পোৱালীয়ে ভাত নাখায় তেতিয়া সিহঁতৰ মাকে কয়, ভাত খাই ল তহঁতে, নহ'লে যুগ্নু গুণ্ডা আহি তহঁতৰ ভাগৰ ভাত খাই পেলাব। তই ইমান ভোকাটোৰ নে? সৰু পোৱালি ভাগৰ ভাত খাই পেলাও, শুনি বৰ বেয়া লাগিল দেই। হ'ব এতিয়া তই মোক লাজ দিব নালাগে। এতিয়া ক, তই তোৰ ঘৰত কিমানটা আলু আছে? 2টামান আছে। কিয়? তোক দিবলৈ নেকি? তোৰ পইচা নাই নেকি? মোৰ তাত আলু বিচাৰিছ যেন। মোক এটা দে। নিদিওঁ। তোক কিয় দিম? বজাৰৰ পৰা 15 টকা কেজি কৈছিল, 20 টকা দি 1 কেজি লৈ আহিছোঁ। তোক দিবলৈ নেকি? তোৰ পইচা নাই নেকি? মোৰ তাত আলু বিচাৰিছ যেন। কথা নকবি এনেকৈ দিদি নকবি তেনেকৈ গুলিয়াই দিমে ঐ মোক আলুগুটি লাগিবই। মই নাজানো একো ঐ, মই নুবুজো একো ঐ। বাইদেউ, তোৰ তাতচোন 2টামান বোলে আলু আছেই, তাৰ পৰা মোক এটা দিলে কি হয়? তই কি বুলি ভাবিছ মই খালী হাতে ঘূৰি যাম বুলি? মই যুগ্নু গুণ্ডা হয়, মোক আলু লাগিবই, নহ'লে এইটো বন্ধুক দেখিছই নহয় ইয়াত কিমান গুলি আছে জান? 2টা। আৰু তই মানুহ এজনী, এটা জেপত সোমাই থওঁ। এতিয়া ঠিক আছে। ইয়াত এটা গুলি আছে, জেগা 2টাৰ আছে। এতিয়া ময়ো নাজানো কোনটোত গুলি আছে। এই বন্দুকত এটা জীৱন আৰু এটা মৃত্যু বন্ধ হৈ আছে। চা তই কি পাৱ। মই বজাৰৰ আলুহে খাইছিলোঁ যুগ্নু। এতিয়া গুলি খা। ঠিছ। তই বাচি গৈছ দিদি, তই ভয় খাই গৈছ এতিয়া। মই বহুত ভয় খাই গ'লোঁ। লৈ যা যুগ্নু, লৈ যা এটা। দে, মোৰ ভোক লাগিছে, আলুটো পুৰি খাওঁগৈ। আৰু আহিম দেই দিদি, আলুটো খাই ভাল লাগিলে। হ'ব দে, এতিয়া যা। যদি এই ভিডিঅ'টো ভাল লাগিলে আমাৰ যুগ্নু গুণ্ডাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।